নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই মোৰ বেটীক এটা কইনাৰ লুক দিব লাগে বোলে। তাই যিহেতু এতিয়া আহিন মাহত বহুতো বিয়া ওলায়, সেই বিয়া খাবলৈ গৈ তাই কইনাসকলক দেখি তাই নিজেও কইনা সাজিবৰ মন কৰিছে। আৰু মই মাক হিচাপে নিজেও একো মেকআপ নকৰোঁ, আৰু তাইও যিহেতু সৰু ছোৱালী, 3.5 বছৰীয়া বয়সৰ ছোৱালীক ক'তনো মেকআপ কৰিব পাৰি। এনেই সাধাৰণ ক্ৰীম লগাই তাইক ঠগি মেকআপৰ লুক এটা দিবলৈ মই চেষ্টা কৰোঁ। ব'লকচোন আপোনালোককো দেখাই যাওঁ, ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এইযোৰ মোৰে কাপোৰ হয়, তাই নিজে গডৰেজ খুলি উলিয়াই লৈছে। এই কাপোৰযোৰকে তাইক মই পিন্ধাবলৈ লৈছোঁ। কাপোৰযোৰৰ ব্লাউজটো যিহেতু মোৰ চাইজৰ তাইৰ বাবে নহ'ব, তাইক বেলেগ এটা ব্লাউজৰ লগতে পিন্ধাবলৈ চেষ্টা কৰিছোঁ। এয়া বেটীক প্ৰায় পিন্ধাই হৈছে, মানে চাদৰখন গাত দিছোঁ আৰু পিন্ধাবলৈ বাকী আছে। এয়া মই তলৰ পৰা দেখাই দিছোঁ, এইজনী তাকে পিন্ধাই লওঁ। এইদৰে মই পিন্ধাই আছোঁ। কেনেকুৱা লাগিছে তাইক কমেণ্টত জনাব দেই আপোনালোকে। মনে কৰি দিয়া তোমাকো কেনেকুৱা লাগিছে সোধা আকৌ দাইজা। এয়া আমাৰ কইনাজনীৰ মেকআপটো হৈছেগৈ আৰু অলপ এতিয়া লগাবলৈ লৈছোঁ লিপষ্টিক। এইটো প্লামৰ লিপষ্টিক হয়। এতিয়া অলপ আইব্ৰ'ডাল আঁকি দিওঁ। মাৰি দিয়া আকৌ, আৰু বহুতখিনি বাকী আছে, চাই যাওক আপোনালোকে। এই আমাৰ কইনাজনী প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মোৰ কিন্তু খুব বেছি ধুনীয়া লাগিছে তাইক। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? ব'লক আৰু ধুনীয়াকৈ দুটামান ভিডিঅ' ক্লিপ আপোনালোকৰ বাবে প্ৰস্তুত কৰোঁগৈ। তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে? মাৰি দিয়া। আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাব। আমাৰ কইনাজনীক মই কিন্তু খুবেই বেছি ধুনীয়া দেখিছোঁ। আপোনালোকে বাৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। আৰু আমাৰ কইনাৰ নামটো কৈ দিয়াচোন। মোৰ নাম আৰাধ্যা বৰগোহাঁই। তাইৰ নাম আৰাধ্যা বৰগোহাঁই। তাই অহা বছৰ এপ্ৰিলৰ পৰা স্কুললৈ যাবহে। স্কুললৈ দিয়াৰ আগতে তাইক মই এইদৰে যি টি কামত ব্যস্ত ৰাখোঁ আচলতে। আৰু তাইও এইবিলাক কইনা সাজি বিহু নাচি খুবেই বেছি ভাল পায়, সেইকাৰণে এইবিলাক কৰি থাকোঁ আমি দুইজনীয়ে লগ লাগি। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু যদি ভাল পালে মোক লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি ইউটিউবত চাই আছে, চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল বাটনটো প্ৰেছ কৰি দিব। ধন্যবাদ। মমন ধন্যবাদ কৈ দিয়া। ধন্যবাদ। নমস্কাৰ দিয়া। নমস্কাৰ, আজিলৈ আহিছোঁ।